এতিয়া আমি এটা তুলনা কৰি চাওঁ যে 2017 চনত যেতিয়া জিএসটি 1.0 লাগু হৈছিল তেতিয়াৰ পৰা এতিয়ালৈকে 2025 চনলৈকে কেনেকে কিমান ট্যাক্স ভৰিছে সকলোৱে বা কিমান লাভ হৈছে সেই বস্তুখিনি চাম 2017 চনত 82,000 কোটি টকা 82,000 কোটি টকাৰ জিএসটি ট্যাক্স পে কৰা হৈছে আৰু 2025 চনত হেয়া মাহে 2.04 লাখ কোটি মানে হেতু আগতে আছিলে মাহে 82,000 কোটি টকা আৰু হেতু বাহি এতিয়া মাহে প্ৰায় 2 লাখ কোটি টকালে বাহিল মানে এটু পৰা আমি গম পালো যে ট্যাক্স সকলোৱে দিছে সেই যেটো জিএসটি ট্যাক্স হেতু সকলোৱে দিছে আৰু চৰকাৰৰ লাভ হৈছে এতিয়া যদি অকল 2024 বা 25 চনৰ কথাই আমি বিবেচনা কৰো তেতিয়া হলে দেখিম যে 18% চক্ৰবৃদ্ধি সুতত 22 লাখ কোটি টকা জিএসটিৰ পৰা আহিছে গতিকে দেখা গৈছে যে জিএসটি 1.0 পাছত সাংঘাতিক এটা ফলনি আৰু হেতু কাৰণে চৰকাৰৰ বহুত লাভ হ'ল আৰু সকলো নাগৰিকে দেখিলে যে ইমান এটা যে ভাল সিস্টেমত বস্তুটো আগবাহিল নাগৰিকৰ সেই বস্তুটোত বিশ্বাস বাহিল এই 2017 গল 2018 গল যেতিয়া বছৰ পাৰ হ'ল নাগৰিকৰ মাজত এটা বিশ্বাস আহিল যে যেটো ট্যাক্স যেটো আগতে দিছিলে এখন ঠাইত এটা বস্তু ট্যাক্স বেলেগ আন এটা বেলেগ সেই বস্তুটো নাইকা হৈ এটা ট্যাক্স হ'ল এক ৰাষ্ট্ৰ এক শুল্ক যেটো ব্যৱস্থা হ'ল সেই বস্তুটোত ভৰসা আহিল জনতাৰ আৰু সেই বস্তুটো হেকাৰণে সফল হ'ল এতিয়া আমি চাওঁ জিএসটি 1.0 ৰ কি ঋণাত্মক প্ৰভাৱ আছিল এটাটো ট্যাক্স হেসমত বহুত বেছি এতিয়ালৈকে ট্যাক্স যদি আমি স্ল্যাবখিনি চাওঁ ট্যাক্স বহুত বেছি দ্বিতীয়তে বস্তুৰ দাম বস্তুৰ আকাশলংঘী যেটো কয় বস্তুৰ দাম বহুত বেছি তৃতীয়তে যেহেতু এটা ট্যাক্সে দিব লগা হৈছে সমগ্ৰ ভাৰততে গতিকে সকলো শ্ৰেণীৰ মানুহে একেটা ট্যাক্সে দিব লগা হ'ল আৰু এটা সমস্যা হৈছিল জিএসটি ৰিফান্ডিং প্ৰক্ৰিয়া জিএসটি ৰিফান্ডিংৰ যেটো প্ৰক্ৰিয়া হেতু বহুত বেছি দীঘলীয়া গতিকে এই কথাখিনি হ'ল ঋণাত্মক কথা আৰু এতিয়াৰ যেটো স্ল্যাব বনোৱা হ'ল সেই স্ল্যাবটো দুটা স্ল্যাব কৰা হ'ল যেটো হেতুৰ পৰা হয়তো সৰলীকৰণ যেটো কৰিছে হেতুৰ ক্ষেত্ৰত অলপ বস্তুৰ দাম কমিব যেহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ ট্যাক্সটো কমি গৈছে গতিকে বস্তুৰ দাম কমিব এক নম্বৰ কথা দুই নম্বৰতে এই ক্ষেত্ৰত যিখিনি আমাৰ সাধাৰণ জনতাৰ যিখিনি বিশেষকৈ স্বাস্থ্য হোক বা কৃষকৰ ক্ষেত্ৰত যিখিনি সুবিধা আনিছে নীল কৰি দিয়া হ'ল বা 0% কৰা হ'ল গতিকে জনতাৰ আৰ্থিক দিশৰ ক্ষেত্ৰত এটা ডাঙৰ সহায়ক হ'ব জিএসটি 2.0 আশা কৰিছো আমি এতিয়া আমি এখিনিতে এটা কথা ক'ব খুজিছো যে জিএসটি কাউন্সিলে বা জিএসটি পৰিষদে জিএসটি 2.0 প্ৰকাশ কৰিছে এই জিএসটি পৰিষদনো কি জিএসটি পৰিষদৰ অধ্যক্ষ হিচাপে থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু তাতে সব ৰাজ্যৰ বিত্তমন্ত্ৰীসকল বা মুখ্যমন্ত্ৰী থাকে এই যিখন পৰিষদ আৰু মুঠ পৰিষদৰ সদস্য আছে 33 জন এই 33 জন যি তাৰে 28 জন হ'ল 28 খন ৰাজ্যৰ পৰা আহে আৰু 3 জন হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল আৰু এতিয়ালৈকে 2017 চনৰ পৰা 2025 চনলৈকে মুঠ বৈঠক 56 খন বৈঠক হৈছে জিএসটিৰ আৰু ইয়াতে কি হয় যে ভোটিং যেটো ব্যৱস্থাটো অলপ বেলেগ হয় যে যেনেকে এতিয়া যিখিনি ৰিফৰ্মছ আনিছে সেইখিনিৰ ক্ষেত্ৰত ভোটিং ব্যৱস্থাটো এনেকুৱা হয় যে মুঠ ভোটিংটো হ'ব লাগিব 75% ভোটিং ক্ষমতা থাকিব আৰু গুটে 33 জন যে সদস্য 33 জন সদস্যই এই যে ৰিফৰ্মছ আনিলে এতিয়া সেই ক্ষেত্ৰত 75% যদি ভোটিং হয় তেতিয়াহে সেইখন ৰিফৰ্মছখন হেখন লাগু হ'ব এতিয়া ইয়াতে দেখা গৈছে যে যিখিনি ভোটিং হেখিনি ভাগ কৰা হৈছে এনেকে যে যেহেতু অধ্যক্ষ থাকিলে আৰু মানে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আছে আৰু তেওঁৰ লগত এজন ৰাজ্যৰ বিত্তমন্ত্ৰীও থাকে দুজন থাকে গতিকে তেওঁলোকৰ পৰা মুঠতে 3/1 অংশ ভোটিং আৰু বাকি ৰাজ্যবিলাকৰ পৰা 3/2 অংশ গতিকে মুঠতে ভোটিংটো হ'বগে 4/3 অংশ বা 75% মুঠ ভোটিং হয় তাৰ মানে ইয়াতে এটো কথা ক'ব খুজিছো যে যিখিনি ৰিফৰ্মছ আনিছে তাত গুটে ৰাজ্য চৰকাৰৰ
যি বিত্তমন্ত্ৰীসকল বা মুখ্যমন্ত্ৰীসকল থাকে তেওঁলোকৰো ভোটিঙৰ ব্যৱস্থা আছে এনেকুৱা নহয় যে এখন মাত্ৰ এখন পৰিষদ য'ত গোটেই সিদ্ধান্তবোৰ অধ্যক্ষই ল'ব আৰু বাকীসকলে এখন মিটিঙত থকাৰ দৰে অকল তাত উপস্থিতহে থাকিব বা এখন সভাত উপস্থিত তেনেকুৱা নহয় ইয়াতে ভোটিং ব্যৱস্থাটো এনেকুৱা কৰা হৈছে যে 1/3 প্লাছ 2/3 আৰু মুঠ হ'বগৈ 3/4 মানে 75% ভোটিং যদি হয় তেতিয়াহে এখন যিখিনি বৈঠকৰ ৰিফৰ্মছ হয় সেইখিনি হ'ব পাৰিব লাগু হ'ব আৰু সেই জিএছটি যিটো কাউন্সিল সেই জিএছটি কাউন্সিলটো আৰ্টিকল 279A1ত সন্নিৱিষ্ট কৰা হৈছিলে জিএছটি যেতিয়া লাগু হৈছিলে জিএছটি 1.0 যেতিয়া সংবিধানৰ সংশোধনী কৰা হৈছিলে সংশোধনী কৰোঁতে যিটো আৰ্টিকল 279A1 তাত সন্নিৱিষ্ট কৰা হৈছিলে এতিয়া আমি যদি চাওঁ যে জিএছটি 2.0ৰ প্ৰভাৱ আমি দেখিলোঁ যে এইটো অলপ জনমুখী এক জিএছটি নিচিনা লাগিছে গতিকে এইটো নিঃসন্দেহে আমাৰ চৰকাৰৰ কম সময়ৰ কাৰণে বহুত লোকচান হ'ব যেনেকৈ GDP 0.6ৰ পৰা 0.8% আমি আশা কৰিব পাৰোঁ বস্তুৰ যিহেতু ডিমাণ্ড বাঢ়িব বস্তুৰ ডিমাণ্ড বঢ়াৰ কাৰণে চৰকাৰ লাভান্বিত হ'ব আৰু সেই যিটো লাভান্বিত হ'ব বস্তুৰ ডিমাণ্ড বাঢ়িব যিহেতু বস্তুৰ যেতিয়া দামটো কমি যায় তেতিয়াই বস্তুৰ ডিমাণ্ড বাঢ়ে যে সেইটো লাগে কয় আৰু সেই যে ডিমাণ্ডটো বাঢ়ি যায় ডিমাণ্ডটো বাঢ়িলে পিছলে চৰকাৰৰ লাভ হোৱা আমি আশা কৰিব পাৰোঁ যে পিছলে চৰকাৰৰ লাভ হ'ব বৰ্তমান কম সময়ৰ কাৰণে যিহেতু GDPটো ইমান নাবাঢ়িব জিএছটি পৰিষদে জিএছটি 2.0 যি সংস্কাৰ কৰিছে তাত কেৱল 4টা স্লেবৰ পৰা 2টা স্লেব পৰা কেৱল সেয়াই কৰা নাই লগতে তেওঁলোকে এটা প্ৰস্তাৱ দিছে জিএছটি বিবাদ ন্যায়াধিকৰণ প্ৰতিষ্ঠাৰ কাৰণে আৰু এইটো এটা অৰ্ধ ন্যায়িক ব্যৱস্থা হ'ব আৰু স্থাপন কৰা হ'ব আহি থকা সময়ত আৰু 3 দিনতে জিএছটি পঞ্জীকৰণ কৰিব পৰা এটা ব্যৱস্থা কৰিবলৈ গৈ আছে গতিকে দেখা গ'ল যে জিএছটি 1.0ৰ সময়ৰ যিখিনি সমস্যা সেই সমস্যাখিনি হয়তো আহি থকা দিনত জিএছটি 2.0 লাঘৱ কৰিব পাৰিব আৰু এখন জনমুখী জিএছটি 2.0 হ'ব নিচিনা লাগিছে জনতাৰ সুবিধাৰ্থে সেইটো হ'ব নিচিনা লাগিছে দেখা যাব সময়ত আৰু সময়ে ক'ব যে জিএছটি 2.0 কিমৰ পৰা সাধাৰণ জনতা কিমান লাভৱান হ'ব নে নহয় বা এয়া দীপাৱলীৰ উপহাৰ হয় নে নহয় আজিৰ পৰ্যালোচনা ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে জিএছটি ৰিফৰ্মছৰ বিষয়ে বা জিএছটি যি সংস্কৰণ সেয়াৰ বিষয়ে গম পালে জিএছটি 2.0 এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই পেজটো লাইক আৰু ফ'ল' কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ